নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বেটাই যিহেতু কুকুৰা খাওঁ লেগ পিচ খাই লেগ পিচ খাওঁ কৰিছে, সেইটো কাৰণে আপোনালোককো দেখাওঁ বোলো। এতিয়া আমি চফা কৰিব লাগিব ন, পাপা নাই যে, হয় নাই? কি কৰিবা এইটো? কি কৰিবা এইটো? খাম। কোনডোখৰ খাবা দেখাই দিয়া আকৌ। অঁ, তাৰপা ভৰিটো ডাঙৰকৈ খাবা নে সৰুকৈ খাবা? অঁ, আমাৰ ল'ৰা কাম কৰিব পৰা হ'লেই দেই। এতিয়া মই কুকুৰাটো চফা কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। হেৰিবা যোৱা মায়ে কুকুৰা চফা কৰিছে কেতিয়া? কুকুৰা চাফা কৰিছে মায়ে। কুকুৰাজনী দেখাই দিয়া। এজনী আমি খাম। পাপা মই খাম। এটা গুচাইছে। মোলৈ দেখাই দিয়া আকৌ। মোলৈ দেখাই দিয়া। মোলৈ এফালে। আমাৰ বেটাই কি ভিডিঅ' কৰিছে দেই। মই ভিডিঅ' কৰি দিওঁ দিয়া কৈছে, খালি বেটাই কি ভিডিঅ' কৰিছে আৰু। মাতা গুচাইছে। এইয়া মোৰ কুকুৰা মাংস কটা হৈ গ'ল। এয়া এপিচ ধুনৰ লেগ পিচ। অ' ধুনু এফালে আহা আকৌ। তুমি এইটো খাম বুলি কৈছিলা নহয়, বনাই দিলে খাবা নে? খাম। হে? খাবা? অঁ। কি কণীটো? এইটো কণী ৰঙা। এয়া কুকুৰা মাংস, এইফালে মানিমুনি, সৰু মানিমুনি, এইফালে পিঁয়াজ, এয়া আলু কাটি থৈ দিছোঁ, এইফালে কেৰাহী গৰম হৈ আছে। আহা তুমি। এয়া মাংস। আজি মাংসটো বনাম মই মানিমুনিৰ লগত। মানিমুনিটো খালে মানে মানুহৰ কাৰণে ভাল, পেটৰ কাৰণে, আৰু আমাৰ বেটাক প্ৰায় মানিমুনি খোৱা হয়। সেইটো কাৰণে ভাবিছোঁ আজি মাংসটো মই মানিমুনিৰ লগতে বনাম। এনেকৈও মানিমুনিৰ লগত মই দাইলতো দি দিওঁ মানিমুনি, ভাজি আকৌ বনাই দিওঁ। আমাৰ ৰান্ধনীজন চাওকচোন বা। আমাৰ ৰান্ধনীজন চাওকচোন বা, এইজন। এইফালে মই কাটি থৈ দিছোঁ সৰু মানিমুনি, এতিয়া সৰু মানিমুনি দি দিম। মই সৰু মানিমুনি দি দিছোঁ। এইফালে কাটি থৈ দিছোঁ আলু কেইপিচমান, এয়া আলু। আলু। এয়া সৰু মানিমুনি, কুকুৰা মাংস আৰু আলু। আমাৰ বেটাই মানিমুনি শাক খাই বৰ ভাল পায় ন বেটা? মানিমুনি চাটনি বনালেও খায়, বেটাই শাক বনালেও খায়, ভাজি বনাই দিলেও খায়, জোল বনাই দিলেও খায় ন? বেটা খোৱা নাই কৈ দিয়াচোন এইফালে মানিমুনি। খাম। খোৱা, কেনেকুৱা লাগে খাই? মজা লাগে। অঁ, এতিয়া মই
অ ধুনু তুমি কি কেঁচাকৈ খোৱা কৈ দিয়া আকৌ কুন্দুলি কেঁচাকৈ খোৱা ন অঁ তুমি এতিয়া মানিমুনি শাক খাবা নাই খাবা কি ধুইছা বেটা আন্দা আৰু কি মই না শুনা ভালকৈ কৈ দিয়া আৰু আন্দা তুমি এতিয়া ইয়াত থৈ দিয়া আমাৰ বেটাই কাম কৰিব পৰা হ'লে দেই মই শাক বনাইছোঁ বেটাই আন্দা ৰচুন ধুই দিছে একদম ৰচুনৰ বাকলি গুচাই দিছে হয় নেকি অঁ এয়া আদা ৰচুন পিচি থৈ দিছোঁ মই আমাৰ বেটাৰ কাৰণে আমি কিনি পিনে মছলা নাখাওঁ আমি ঘৰতে এনেকৈ আদা ৰচুন ধনিয়া পাত সেনেকৈ দি খাওঁ আমাৰ বেটাক কিনা মছলা দিয়া শাক খোৱা নহয় কাৰণ সৰু আছে যে সেইটো কাৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো অঁ খাই দিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আমাৰ বেটাই আদা ৰচুন দিছে ভালকৈ দিয়া বেটা অঁ অঁ আমাৰ ধুনুৰ চেহেৰাটো দেখাই দিয়া আকৌ এই আমাৰ বেটা ধুনু খাই কৰি দিয়া মানিমুনি মুৰ্গী মাংস আৰু আলু দিছোঁ দেই ধুনু কেনেকুৱা লাগিছে ধুন মজা চাওঁ কেনেকৈ খায় অঁ সেনেকৈ খায় নেকি অঁ সেনেকৈ খায় অঁ গৰম নেকি ঠাণ্ডা কৰি দিম দেই এয়া আমাৰ বাপেকে খাইছে কেনেকুৱা লাগিছে বাপেক মানিমুনিৰ লগত বনোৱা মাংস কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে হয় নেকি আকৌ এদিন খাব লাগিব দেই এয়া আমাৰ মুনমুন আমাৰ ধুনুৰ লালিপপটো মুনু কিবা এটা কৈ দিয়া খোৱা খাব লাগে নহয় দাঁত ভাগি যাব নেকি হয় নেকি তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ময়ো ভাত খাই লওঁ আজিলৈ ভিডিঅ'টো বাই বাই